ৰাজনীতিৰ পাখা খেল কাক কয় নাজানো ছাৰ। যেতিয়া 1 টকাত চাউল দি 100 টকাত আপোনালোকে পিঁয়াজ বেচে তেতিয়াও নিশ্চুপ হৈ শুনি থাকোঁ। ৰাতিটোৰ ভিতৰতে তেলৰ দাম বাঢ়ে তেতিয়াও আমি অৱশ হৈ মানি লওঁ। কিন্তু ছাৰ, ডিঙিত যেতিয়া আপোনালোকে গামোচাখন লৈ বিদেশীক আদৰিবৰ বাবে ৰঙা দলিচা এখন পাৰি কাটাতাৰৰ সন্মুখত থিয় হৈ থাকে তেতিয়াহে নিশ্চুপ হৈ থাকিব নোৱাৰোঁ। তেতিয়া মনত পেলাওঁ, সেইজনে আপুনিনে যিয়ে জাতি মাটি ভেটি ৰক্ষা কৰাৰ বাবে অসমীয়া ৰাইজৰ ওচৰত ভোট বিচাৰিছিল। আজি নিজৰ আঙুলিটোক প্ৰশ্ন কৰোঁ। এই আঙুলিটোৰেই দেখোন এদিন আপোনাৰ বাবে বেলটত আৰু আপোনাৰ বাবে এদিন EVM-ত প্ৰেছ কৰিছিলোঁ। নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়াৰ গাত জোকাৰি গৈছে। কচু কটা দিব কেৱল বিদেশীকে নহয়, বিদেশীক বৰপিয়া পাৰি দিয়া তোৰ দৰে চবে মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম। আকৌ এবাৰ বিদেশী খেদুৱা যদিহে আছে গাত অসমীয়াৰ তেজ, মাৰিবলে মৰিবলে দৰকাৰ হলে হাতত হেংদাং লম। আকৌ এবাৰ বিদেশী খেদুৱা যদিহে আছে গাত অসমীয়াৰ তেজ, মাৰিবলে মৰিবলে দৰকাৰ হলে হাতত হেংদাং লম। তাণ্ডৱ হব মাথো গুলি বাৰুল। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই। নিচুকনি গীত গাই খুৱাই খোৱা অসমীয়া আজি সাৰ পাইছে। নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়াৰ গাত জোকাৰি গৈছে। কচু কটা দিব কেৱল বিদেশী, কচু কটা দিব কেৱল বিদেশীকে নহয়, বিদেশীক বৰপিয়া পাৰি দিয়া তোৰ দৰে চবে শিকো অসমীয়াই খুচি মাৰি। আকৌ এবাৰ বিদেশী খেদুৱা যদিহে আছে গাত অসমীয়াৰ তেজ, মাৰিবলে মৰিবলে। আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰো। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম। আকৌ এবাৰ অসমত জুই জ্বলিছে, জাতীয় চেতনাবোৰ জাগি উঠিছে, 1983 হব। নিচুকনি গীত গাই খুৱাই খোৱা অসমীয়া আজি সাৰ পাইছে। নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়াৰ গাত জোকাৰি গৈছে। কচু কটা দিব কেৱল বিদেশীকে নহয়, বিদেশীক বৰপিয়া পাৰি দিয়া তোৰ দৰে চবে শিকো অসমীয়াই খুচি মাৰি। নিচুকনি গীত গাই খুৱাই খোৱা অসমীয়া আজি সাৰ পাইছে। নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়াৰ গাত জোকাৰি গৈছে। কচু কটা দিব কেৱল জানো নাই তই 600 বছৰ তই ৰাজত্ব কৰা মানুহ হয় অসমীয়া। আমি আহোমে 600 বছৰ ৰাজত্ব কৰিছিলে। গতিকে প্ৰথমতে জানি লবি, ঐ চবে শুনি ল, অসমলৈ আহি পেলাই প্ৰথমতে তহঁতি অসমীয়া জানি লবি, তাৰপিছত অসমলৈ আহিবি। কথা পাতিম তাৰপৰা তহঁতক কি কাৰণত আহিছ, বুজিছনে? নাই বুজা তহঁতি, কাৰণ ভোট যে তহঁতি এনেকে বুজিবি। লুটিবলৈ আহিছ অসমক, যেনেকে আহিছ তেনেকে উভতি যাবি, নহলে হেংদাং দেখিছ কাটি মাথাকেইটা হেংদাং পেলাই দিব।